ৰাইজে চবে মোকে ভোট দিব লাগে, তামোলপুৰ উন্নয়ন কৰিব লাগে। মই NDAৰ প্ৰাৰ্থী, NDA চৰকাৰ হোৱাটো নিশ্চিত। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পুনৰ মুখ্যমন্ত্ৰী হয় অসমত মানে আজি যিমান উন্নয়ন হৈছে তাতকৈ ডাবল উন্নয়নৰ পৰিকল্পনা লৈ কাম কৰিব বিচাৰিছে। ইয়াৰে তামোলপুৰ অংশীদাৰ হ'ব লাগে আৰু তামোলপুৰ অংশীদাৰ বিশ্বজিৎ দৈমাৰীৰ জৰিয়তেহে হ'ব। সেইকাৰণে পদমপুৰৰ চবে ভোট দিব লাগে। নিৰ্বাচনত এইটো এটা দায়িত্ব প্ৰাৰ্থী আৰু পাৰ্টি। আমি ৰাইজৰ লগত জনসম্পৰ্ক কৰিব লাগে আৰু ৰাইজক আমি ক'ব লাগে যে আমাৰ লক্ষ্য আৰু উদ্দেশ্য কি। গতিকে লক্ষ্য আৰু উদ্দেশ্য জনাবৰ কাৰণে যিটো ঘূৰা ঘূৰি কৰে মানুহক মিটিং মাতি কোৱা হয়, এইটোৱে কেম্পেইন আৰু তাকে জোৰদাৰ। যিহেতু আমি ইলেকশ্যন জিকিব লাগিব, আমি যেনেকুৱা এটা পৰিকল্পনা লৈছোঁ অসমখন অসমীয়া জাতিটো আগবঢ়াই লৈ যোৱাৰ কাৰণে, তেতিয়াহ'লে অসমৰ ৰাইজেও বুজি পাব লাগিব। কাৰণ ৰাইজে যদি ভোট নিদিয়ে তেতিয়া আমি ভাবিলেও নহ'ব। সেইকাৰণে ভোট পাব লাগিলে ৰাইজৰ ওচৰত যাব লাগিব। গতিকে কালি মুখ্যমন্ত্ৰী ডাঙৰীয়া তামোলপুৰ পদাৰ্পণ কৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ মনৰ কথা ক'ব, অহা 5 বছৰৰ তেখেতৰ প্লেনিং। মই প্ৰতিদ্বন্দ্বী বুলি একো নাই, কিন্তু মই চবকে প্ৰতিদ্বন্দ্বী বুলিয়ে ভাবি লওঁ। কিন্তু এতিয়া মানে আমাৰ তামোলপুৰৰ প্ৰেক্ষাপটটো যদি চাওঁ, তেতিয়া NDAটো মানে এনেই জিকি গৈ আছে। BPF, BJP, AGP একলগ হৈ গ'ল। গতিকে BPF, BJP, AGP একলগ হোৱাৰ পিছত আজি মানে UPPL অকলশৰীয়া হৈ আছে আৰু UPPLৰ মানে BTC ইলেকশ্যনৰ ৰিজাল্টটো খুবেই বেয়া। এতিয়া চাওক আপোনাৰ বাগানপাৰাত BJP ৰেখাৰাণী ৰাজবড়ো বাইদেউ জিকিছে আৰু ইয়াৰ লগত এতিয়া আমাৰ BPFৰ ভোটখিনি যোগ হ'ব। আমাৰ দৰঙাজুৰিত বিজিতৰা নাৰ্জাৰী জিকিছে BJP, এতিয়া তাতে BPFৰ ভোট যোগ হ'ব। এতিয়া তামোলপুৰত 30,000 প্ৰমোদ বড়ো পাইছিলে, BPFে 25,000 পাইছিলে। এতিয়া প্ৰমোদ বড়োক BJPয়ে ভোট দিছিলে, এতিয়া BJPখিনি তাৰ পৰা আঁতৰি আহিব আৰু BPFৰ লগত যোগ হ'ব। গতিকে আৰু ডিফাৰেঞ্চটো বাঢ়ি যাব। গতিকে সাধাৰণভাৱে চবেই জানিছে যে তামোলপুৰ NDA জিকিব। প্ৰমোদ বড়োৰ প্ৰমোদ বড়োৰ এজেণ্ডাটো হ'ল বড়ো চুক্তি ৰূপায়ণ। এতিয়া বড়ো চুক্তিৰ ৰূপায়ণত সকলো ৰাইজৰ সমস্যা আছে জানো? তো সকলো ৰাইজৰ সমস্যা যদি তাত নাই, যাৰ চুক্তিৰ লগত সম্পৰ্ক নাই, তেওঁলোকে প্ৰমোদ বড়ো কিয় লাগে? আৰু প্ৰমোদ বড়ো হ'ল বিৰোধী দলত, চৰকাৰক গালি পাৰিবহে প্ৰমোদ বড়ো। এতিয়া আমাৰ NDAটো হ'ল চৰকাৰৰ কামটো আনিবলৈ কৰিবলৈ আমি উঠিছোঁ। বিৰোধী শুনিছা হৈ গ'ল। এতিয়া চাওক বিৰোধীৰ নেতাসকল আজি BJP জইন কৰিলে, BJP টিকেট দিলে, BJPৰ হৈ ইলেকশ্যন খেলিব ওলালে। তো অপজিশ্যন কোন থাকিল? কংগ্ৰেছ কোন থাকিল? আৰু এলায়েন্সৰ ভিতৰত তেওঁলোকে এতিয়াও মত বিৰোধ। গতিকে তেওঁলোকে কেনেকৈ মানে একগোট হৈ পেলাই জিকিব পাৰিব? গতিকে এই কথা যে দেশকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত পুনৰ অসমত চৰকাৰ হ'বলৈ গৈ আছে। এতিয়া তামোলপুৰ ৰাইজেহে ভাবিব লাগে যে আমি চৰকাৰৰ লগত থাকিম না বিৰোধীৰ লগত থাকিম। এটাতো হ'ল অকল বড়ো চুক্তি ৰূপায়ণৰ কাৰণে চবে মানে প্ৰমোদ বড়োৰ লগত থাকিব, না বাকী আমাৰ ৰাস্তা দলঙৰ পৰা আৰম্ভ কৰি ইয়াত বিভিন্ন শিক্ষা অনুষ্ঠান এইবিলাকৰ কাৰণে আমি সুকীয়াকৈ ৰাজনীতিত NDAৰ লগত থাকিম। গতিকে তামোলপুৰ ৰাইজে নিজে চিন্তা কৰিব।